Dear students, welcome to my YouTube channel Modular Educator. আজি আহিছো নতুন এটা ভিডিও লৈ। কালি ক্লাস 10 ৰ trigonometry exercise 8.1 ৰ 1 নম্বৰ অংকটো কৰিছিলো আমি। আজি 2 নম্বৰ অংকটো কৰিম। তো 2 নম্বৰত প্ৰশ্ন কি দিয়া আছিল? 2 নম্বৰত আছিল চিত্ৰ 8.13 এটো চিত্ৰটো দিয়া আছিল কিতাপত। মই বোৰ্ডত আঁকি লৈছো। চিত্ৰ 8.13 পৰা 10p - quarter নিৰ্ণয় কৰা। পৰীক্ষাত আহিলে তো একোৱান নাথাকে যে চিত্ৰত 8 পইণ্ট এনেকুৱা চিত্ৰটো লিখা নাথাকে। পৰীক্ষাত আহিলে ডাইৰেক্ট থাকিব যে চিত্ৰৰ পৰা 10p - quarter নিৰ্ণয় কৰা। তো ইয়াতে কি দিয়া আছে, আমি ত্ৰিভুজটো দিয়া আছে, এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ কিউ কোণটো কি আছে 90 ডিগ্ৰী। আৰু ইয়াতে এটা বাহু আছে 12 সেন্টিমিটাৰ আৰু এটা আছে 13 সেন্টিমিটাৰ। তো আগতে লিখি লৈছো মই কি কি দিয়া আছে। ইয়াত PQ 12 সেন্টিমিটাৰ, PR 13 সেন্টিমিটাৰ। PR 13 সেন্টিমিটাৰ। এটো কি হৈ আছে, এটো যেহেতু 90 ডিগ্ৰী, 90 অপোজিটটো কি হ'ব কৰ্ণ। কৰ্ণ দি আছে কিমান 13 সেন্টিমিটাৰ। কৰ্ণ এটো লম্ব আৰু এটো ভূমি। তো এটো কি হৈ আছে, এটা সমকোণী ত্ৰিভুজ যদি হয়, আমি পাইথাগোৰাছৰ সূত্ৰ জানো। পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় যে কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। এটো লিখিছো পাইথাগোৰাছৰ সূত্ৰ মতে ত্ৰিভুজ PQR ৰ পৰা PR স্কয়াৰ। PR মানে কি কৰ্ণ। মই এই ফৰ্মটো লিখা নাই যে কৰ্ণ স্কয়াৰ টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ, লিখা নাই। তো কৰ্ণ মানে কি PR স্কয়াৰ আৰু লম্ব PQ স্কয়াৰ আৰু QR ভূমি স্কয়াৰ। PR আমাক লাগে কি, লাগে QR লাগে, সেই কাৰণে QR টো ইফালে আছিল, এই বাকি PQ টো ইফালে লৈ আহিছো। কিন্তু মই কি কৰিছো, PR টো ইয়াতে ৰাখিছো, ইফালে লিখি দিছো, একে কথা। PR টো থাকিল, এই QR থাকিল PR আৰু PQ যদি ইফালে আহি যায় প্লাস আছে, ইফালে আহিলে মাইনাস, PR স্কয়াৰ মাইনাস PQ স্কয়াৰ। আমাক লাগে কি QR খালি লাগে, স্কয়াৰ তো নালাগে। তো স্কয়াৰ তো ইফালে লৈ গলো, স্কয়াৰ লৈ গলে কি হ'ব ৰুট ওভাৰ। আৰু PR মানে কি আছিল, PR 13 সেন্টিমিটাৰ আৰু PQ ৰ ভ্যালু আছিল 12 সেন্টিমিটাৰ, সেইকাৰণে 12 বহাই দিছো। 13 স্কয়াৰ মানে হল 169 আৰু 12 স্কয়াৰ হল 144। এটো মাইনাস কৰিলে 169 ৰ পৰা 144 মাইনাস কৰিলে হ'ব 25 আৰু 25 ৰ যদি বৰ্গমূল ওলাও 25 ৰ বৰ্গমূল হল 5। এতিয়া আহো মেইন প্ৰশ্নলৈ। আছিল আমাৰ কি 10p ওলাব লাগে। 10p - quarter ওলাব দিছে, সেইকাৰণে আমি 10p টো ওলাই লম। 10p কি হ'ব, এতিয়া p কোণ হিচাপত 10 মানে কি হয় লম্ব বাই ভূমি। p যদি কোণ হিচাপত আমি দেখো, p কোণ হিচাপত হলে কি হ'ব লম্ব কি হ'ব, p ৰ অপোজিটত যেটো থাকে, p ৰ অপোজিটত কি আছে QR বাহুটো কি হ'ব লম্ব আৰু ভূমি কি হ'ব PR ৰ লগত যেটো আছে মানে PQ হৈ যাব ভূমি, লম্ব বাই ভূমি। QR ৰ ভ্যালু কিমান আছিল, QR ৰ ভ্যালু আছিল 5 সেন্টিমিটাৰ আৰু PQ আছে 12 সেন্টিমিটাৰ। তাৰ মানে 10p কিমান হৈ গল 5/12। সেম একেদৰে কটাৰ R হিচাপত, কট মানে কি হয়, কট মানে হল ভূমি বাই লম্ব। R কোণ হিচাপত হলে ভূমি কি হ'ব, ভূমি হল QR আৰু লম্ব PQ, QR/PQ। QR মানে 5 আৰু PQ মানে 12। এতিয়া কি আছিল 10p - quarter ওলাব লাগে। 10p - quarter, 10p ৰ ভ্যালু বহাই দিছো 12 সেন্টিমিটাৰ আৰু quarter ৰ ভ্যালু বহাই দিছো 5/12। 10p কি আছিল 5/12 আৰু quarter আছিল 5/12। দুটা সেম আছে, তাৰ মানে কিমান হৈ যাব 0 মাইনাস কৰিলে। এটো তোমালোকে কি কৰিবা, মই একেটা লাইনত লিখিছো, তোমালোকে নিচে নিচে লিখি যাবা তলত। এতিয়া 3 নম্বৰ প্ৰশ্নটো আছিল যদি sin A = 3/4 তেন্তে cos A আৰু tan A উলিওৱা। sin A দি আছে 3/4 তেন্তে cos A আৰু tan A উলিওৱা। আমি এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো। সমকোণী ত্ৰিভুজত ধৰি লৈছো B কোণটো সমকোণ। এই B কোণটো সমকোণ, B কোণ সমকোণ হলে এটো হ'ব কৰ্ণ। কি দি আছিল এটো লিখি লৈছো ABC সমকোণ, ABC ত্ৰিভুজ ABC ৰ B কোণ সমকোণ, মানে সমকোণী ত্ৰিভুজ হৈ গল। আৰু কি দি আছে sin A = 3/4, এটো দি আছে বুলি লিখি লৈছো। sin A মানে কি, sin A মানে হৈ আছে লম্ব বাই কৰ্ণ। A কোণ হিচাপত লম্ব কি হ'ব, লম্ব BC আৰু কৰ্ণ AC, BC/AC দি আছে 3/4। আমি কি BC কিমান হ'ব, BC আমি ডাইৰেক্ট 3 বুলি ধৰিব নোৱাৰো। BC ভ্যালুটো কম বেছি হ'ব পাৰে, এটো যেহেতু অনুপাত হিচাপত আছে, B বাহুটো যে 3 হ'ব 3 সেন্টিমিটাৰ হ'ব, এটো নহবও পাৰে যেহেতু এটো অনুপাত হিচাপত আছে। যদি মই এটা ইনটু কৰি দিও তাৰ মানে এটো
সমতুল্য যিবিলাক ভগ্নাংশ ওলাব পাৰো এটোতো ডাইৰেক্ট যদি লিখি দিও BC = 3 cm তেনলে ভুল হ'ব পাৰে সেইকাৰণে কি ধৰি লৈছো কি BC = 3x x এটা ধৰি লৈছো x ৰ ভ্যালু যিকোনো হ'ব পাৰে x এটা চলক আৰু AC 4x AC ৰ লগত কি আছে 4 আছে তলত সেইকাৰণে AC = 4x ধৰি লৈছো পাইথাগোৰাছ সূত্ৰ মতে কি হ'ব যেটো সমকোণী ত্ৰিভুজ কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ কৰ্ণ কিমান AC স্কয়াৰ লম্ব AB স্কয়াৰ ভূমি BC স্কয়াৰ আমাক লাগে কি BC আৰু AC আছে তাহলে AB লাগে তো AB থাকক BC তো এইফালে লৈ আইছো BC এইফালে লৈ আহিলে কি হ'ব AC স্কয়াৰ মাইনাস BC স্কয়াৰ সেইকাৰণে AB স্কয়াৰ থাকিল AC স্কয়াৰ মাইনাস BC স্কয়াৰ লিখিলো AB লাগে স্কয়াৰ তো নালাগে স্কয়াৰ এইফালে গলে √, AC ৰ ভ্যালু কিমান আছিল 4x স্কয়াৰ মাইনাস BC কিমান আছিল 3x স্কয়াৰ 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 আৰু x স্কয়াৰ মাইনাস 3x স্কয়াৰ কৰিলে 9x স্কয়াৰ এই 16 ৰ পৰা 9 মাইনাস কৰিলে 7 আৰু x স্কয়াৰ তো থাকিল 7x স্কয়াৰ হ'ব AB থাকিল √7 তো আৰু বৰ্গমূল নলাই সেইকাৰণে √7 থাকিল আৰু x ৰ ওপৰতো স্কয়াৰ আছে তাৰ মানে √2 এনেকুৱা আছে যে 7 ৰ ওপৰতো ৰুট আছে আৰু x ৰ ওপৰত x স্কয়াৰ ওপৰত স্কয়াৰ ৰুট ওপৰত কটা গল সেইকাৰণে কিমান থাকিল √7x AB ৰ ভ্যালু কিমান পালো √7x এতিয়া আমি অনুপাত কেইটা ওলাম কি cos আৰু tan এই অনুপাত কেইটা ওলাওতে আমাৰ বাহু তিনিটাৰ যোগ লাগিব বাহু তিনিটা পাইছো সেইকাৰণে বাকিখিনি মই মোহাৰি লৈছো মোহাৰি লৈ বাহু তিনিটাৰ যোগখিনি লিখি লৈছো BC কিমান পাইছিলো 3x AC 4x আৰু AB পালো √7x বাকিখিনি মোহাৰি লৈছো এই cos A ওলাব লাগে cos A মানে কি হ'ব ভূমি বাই কৰ্ণ ভূমি কিমান এটো A কোণ হিচাপত হলে ভূমি হ'ব AB লিখিছো আৰু কৰ্ণ AC AB বাই AC AB ৰ ভ্যালু কিমান √7x আৰু AC ৰ ভ্যালু 4x √7x বাই 4x x কটা গল থাকিল কিমান √7/4 cos এর ভ্যালু কিমান পালো √7/4 একেদৰে tan এ ওলাব লাগে tan মানে কি হ'ব লম্ব বাই ভূমি লম্ব কিমান হ'ব A কোণ হিচাপত হলে লম্ব হ'ব BC আৰু ভূমি তো AB BC বাই AB বল BC ৰ ভ্যালু কিমান আছিল 3x আৰু AB √7x x কটা গল থাকিল কিমান 3/√7 এই 3 নম্বৰ প্ৰশ্নটোৰ आंसर হৈ গল এতিয়া 4 নম্বৰ প্ৰশ্নলৈ আহো 4 নম্বৰ প্ৰশ্নত দিয়া আছে 15 cot A = 8 তেন্তে sin A আৰু sec A উলিওৱা কি দিয়া আছে 15 cot A = 8 তেন্তে sin A আৰু sec A উলিওৱা তো সেম আগৰ 3 নম্বৰ প্ৰশ্নৰ নিচিনাই এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো সমকোণী ত্ৰিভুজৰ বি কোণটো সমকোণ আৰু কি দিয়া আছে 15 cot A = 8 এটো লিখি লৈছো দিয়া আছে 15 cot A যদি cot A খিনি থাকিল 15 ইয়াতে কি হৈ আছে ইনটু হৈ আছে এফালে গলে ডিভাইড হৈ গল তাৰ মানে 8/15 হৈ গল cot A মানে কি cot A মানে tan ৰ উল্টা tan মানে হল লম্ব বাই ভূমি তেনলে ভূমি বাই লম্ব ভূমি কিমান A কোণ হিচাপত হলে ভূমি হ'ব AB লিখিলো ভূমি বাই লম্ব হল BC AB বাই BC = 15 8/15 AB কিমান AB ধৰিলো 8x আৰু BC 15x আগৰ 3 নম্বৰ প্ৰশ্নৰ নিচিনা সেম একে ধৰণৰ এতিয়া AB আৰু BC খিনি ৰাখি দিছো সাইডত লিখি লৈছো আৰু বাকিখিনি মোহাৰি দিছো AB BC আছে আমাৰ AC লাগে AC কেনেকৈ ওলাব পাৰিম পাইথাগোৰাছ সূত্ৰ মতে এখানে পাইথাগোৰাছ সূত্ৰটো লিখি ললো যে AC স্কয়াৰ মানে কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ AC স্কয়াৰ = AB স্কয়াৰ প্লাস BC স্কয়াৰ কি লৈছো AC থাকিল AC ওলাব লাগে AC থাকিল স্কয়াৰটো ইফালে গুচি গল √over হৈ গল AB ৰ ভ্যালু কিমান আছিল AB ৰ ভ্যালু 8x স্কয়াৰ BC ৰ ভ্যালু 15x স্কয়াৰ 8 স্কয়াৰ মানে কিমান হল 8 স্কয়াৰ মানে হৈ আছে 64x স্কয়াৰ আৰু 15 স্কয়াৰ কৰিলে 225 মানে 225x স্কয়াৰ এই দুটা যোগ কৰিলে 64 আৰু 225 যোগ কৰিলে কিমান হৈ আছে 289 ৰ আমি যদি বৰ্গমূল উলাও তেনহলে কিমান হ'ব 17 * 17 কৰিলে কিমান হয় 289 কৰি চাবা তামানে কিমান হ'ব যে √17 স্কয়াৰ √over কটা গল তেনে কিমান থাকিল 17 আৰু x ৰ ওপৰত স্কয়াৰ আছিল সেইকাৰণে এটা x থাকিল 17x এতিয়া তিনিটা বাহু পাইছো AB পাইছো BC পাইছো আৰু AC ও পাইছো এতিয়া আমি কোন
অনুপাত ওলাব পাৰিম কি ওলাব লাগে sin a sin কি হ'ব sin হ'ব লম্ব বাই কৰ্ণ লম্ব কি a কোণ হিচাপত হলে লম্ব a কোণৰ অপজিট আছে bc bc আৰু কৰ্ণ ac bc বাই ac bc ভ্যালু কিমান আছে bc 15x আৰু ac 17x x কটা গল থাকিল কিমান 15 বাই 17 সেম sec a sec মানে কি হৈ আছে cosৰ উল্টা cos কি cos মানে হৈ আছে ভূমি বাই কৰ্ণ তেনেহলে কিমান হ'ব কৰ্ণ বাই ভূমি কৰ্ণ কিমান কৰ্ণ হল ac আৰু ভূমি কিমান হ'ব a কোণ হিচাপত হলে ভূমি ab ac বাই ab ac ভ্যালু হল 17x আৰু ab ভ্যালু হল 8x x কটা গল 17 বাই 8 এই দুটা অনুপাত ওলাই গল আমি 4 নম্বৰ প্ৰশ্নৰ উত্তৰ এইখিনি এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আহো 5 নম্বৰ প্ৰশ্ন দিয়া আছে sec θ = 13 বাই 12 sec θ = 13 বাই 12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা তাৰমানে sec দিয়া আছে বাকি যিমান আছে sin cos tan cosec sec cosec cot গোটেইখিনি উলিয়াব লাগিব তো এই কাৰণে sec θ দিয়া আছে ইয়াতে abc তো কোৱা নাই এই কাৰণে আমি কি ধৰিলো যে abc সমকোণী ত্ৰিভুজৰ b কোণ সমকোণ চিত্ৰ সেম আগতকৈ b কোণ সমকোণ আৰু ইয়াৰ a কোণৰ ভ্যালু কিমান ধৰিলো θ a কোণৰ মাপটো আছে θ কি দিয়া আছিল sec θ = 13 বাই 12 sec θ sec মানে কি হৈ আছে কৰ্ণ বাই ভূমি কৰ্ণ কিমান ac আৰু ভূমি কিমান হ'ব θ হলে এটোৰ লগত যেটো আছে মানে ab ac বাই ab ac ভ্যালু আছিল এফালে কি আছিল 13 বাই 12 থাকিল ac কিমান হল ধৰিলো 13x আৰু ab কিমান ধৰিলো 12x ac 13x আৰু ab 12x এতিয়া পাইথাগোৰাছ সূত্ৰমতে যাম এতিয়া পাইথাগোৰাছ সূত্ৰমতে যাম পাইথাগোৰাছ সূত্ৰটো কি আছিল কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ আমাৰ কি দিয়া আছিল ac আৰু ab পাইছো bc লাগে ac স্কয়াৰ = ab স্কয়াৰ প্লাস bc স্কয়াৰ ac তো দিয়া আছে bc হে লাগে তো bc থাকিল ab এফালে আহি গল সমান সমানৰ এফালে আহিল সমান সমানৰ এফালে আহিলে কি হৈ যাব ab এর আগত কি আছে প্লাস আছে তো মাইনাস হৈ গল ac স্কয়াৰ মাইনাস ab স্কয়াৰ bc থাকিল স্কয়াৰ তো এফালে গল √ওভাৰ হৈ গল ac স্কয়াৰ মাইনাস ab স্কয়াৰ ac এর ভ্যালু কিমান আছিল 13x স্কয়াৰ আৰু ab এর কিমান আছিল 12x স্কয়াৰ 13x স্কয়াৰ মানে 13 স্কয়াৰ কৰিলে হ'ব 169x স্কয়াৰ মাইনাস 12x স্কয়াৰ মানে 12 মানে হল 144x স্কয়াৰ bc থাকিল 169 ৰ পৰা 144 মাইনাস কৰিলে হৈ আছে 25x স্কয়াৰ 25 ৰ বৰ্গমূল কিমান হ'ব 5 আৰু x স্কয়াৰ আছিল তো এটা x থাকিব তাৰ bc কি পালো bc ভ্যালু হৈ আছে 5x এতিয়া আমি অনুপাত কেইটা উলিয়াম sin θ হলে কি হ'ব লম্ব বাই কৰ্ণ লম্ব কিমান bc আৰু কৰ্ণ ac bc বাই ac bc ভ্যালু কিমান সাইডত লিখি লৈছো মই bc ভ্যালু 5x আৰু ac ভ্যালু 13x তো x কটা গল থাকিল কিমান 5 বাই 13 মানে sin θ 5 বাই 13 আৰু cos θ কিমান হ'ব cos হৈ আছে ভূমি বাই কৰ্ণ তো ভূমি কোনটো হ'ব ভূমি হৈ আছে ab আৰু কৰ্ণ ac ab বাই ac ab এর ভ্যালু কিমান 12x আৰু ac এর ভ্যালু 13x 12 বাই 13 হৈ আছে cos θ মান আৰু tan θ কিমান হ'ব tan θ হৈ আছে লম্ব বাই ভূমি লম্ব কোনটো bc আৰু ভূমি ab bc বাই ab bc ভ্যালু 5x আৰু ab ভ্যালু 12x x কটা গল 5 বাই 12 আৰু cos θ cosec θ কিমান হ'ব cosec মানে কি সাইনৰ উল্টা cosec sin কি আছিল bc বাই ac যদি ফর্মুলা মনতো নাই এটো উল্টা কৰি দিলে হল ac উপৰ যাব bc তলত ac বাই bc ac ভ্যালু আছিল 13x আৰু bc ভ্যালু 5x মানে এই সাইনৰ উল্টা হল cosec আৰু tan ৰ উল্টা হল cot cos ৰ উল্টা কি cos ৰ উল্টা sec cos টো ওলাব না লাগে আমাৰ sec তো দেই আছে প্ৰশ্নত এটো cos θ হৈ আছে 12 বাই 13 আৰু sec θ কিমান আছে 13 বাই 12 আছে মানে সেমে আছে একে আছে তো cot θ কি হ'ব ab বাই bc ab এর ভ্যালু কিমান 12 বাই 12x আৰু bc এর ভ্যালু 5x x কটা গল 12 বাই 5 5 নম্বৰ প্রশ্নৰ आंसर হৈ গল এতিয়া আহো আমি নেক্সট কোশ্চেন 6 নম্বৰ প্ৰশ্নত কি দিয়া আছে যদি এঙ্গেল a আৰু এঙ্গেল b সূক্ষ্মকোণ হয় যাতে cos a আৰু cos b
cos A equal to cos B কোৱা আছে তেন্তে দেখুৱা যে এংগেল A equal to এংগেল B তাৰ মানে এংগেল A আৰু B সূক্ষ্মকোণ দিয়া আছে আৰু কোৱা আছে কি cos A আৰু cos B দুটা সমান cos A ভ্যালু যিমান হ'ব cos B ৰ ভ্যালু সেম আৰু কি প্ৰমাণ কি কৰিব লাগে আমাৰ এংগেল A equal to এংগেল B আমি যদি এটো এটা ত্ৰিভুজ আঁকি লও এই ত্ৰিভুজত A আৰু B সূক্ষ্মকোণ আৰু C কোণটো সমকোণ cos A দিয়া আছে equal to cos B এটো প্ৰশ্নত দিয়া আছে cos A কি হ'ব A সূক্ষ্মকোণ হিচাপত এটো যদি সূক্ষ্মকোণ হয় cos A cos মানে কি হয় ভূমি বাই কৰ্ণ ভূমি বাই কৰ্ণ ভূমি কি হৈ আছে AC আৰু কৰ্ণ কি হ'ব AB AC বাই AB আৰু cos B কি লিখিব পাৰো B কোণ হিচাপত ভূমি বাই কৰ্ণ ভূমি কি হ'ব BC আৰু কৰ্ণ কি হ'ব AC BC বাই AB BC বাই AB আৰু AC বাই AB 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 তলত সেম সেম আছে যদি তলত সেম সেম থাকে বা ওপৰত যদি সেম সেম থাকে সমান সমানৰ দুই ফালে এতুটা কটা যায় AB আৰু AB কটা গল থাকিল কি AC equal to BC AC equal to BC এটো এই ত্ৰিভুজটোৰ যদি আমি চাও AC আৰু BC সমান মানে এইটো বাহু আৰু এইটো বাহু সমান যদি বাহু সমান হয় এটা ত্ৰিভুজৰ দুটা বাহু সমান হলে কি হয় তাৰ কোণ দুটাও সমান হ'ব মানে এই বাহুৰ অপোজিট এই কোণ আৰু এই বাহুৰ অপোজিট এই কোণ দুটা সমান কি লিখিছো যেহেতু ABC ত্ৰিভুজৰ AC equal to BC এখন কি লিখিব পাৰো এংগেল A equal to এংগেল B মানে কি হয় সমান বাহুৰ বিপৰীত কোণ সদায় সমান হয় সমান বাহুৰ বিপৰীত কোণ সদায় সমান মানে সমদ্বিবাহু ত্ৰিভুজ যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান হয় তেনেহলে তাৰ কোণ দুটাও সদায় সমানে হ'ব এটো হল 6 নম্বৰ প্ৰশ্ন একদম সহজ প্ৰশ্ন সৰু একদম আজিৰ কাৰণে ইমানে আজি 5টা অংক শিকোৱা হল এই 5টা অংক আমি শিকিলো এই 5টা অংকত যদি তোমালোকৰ কিবা প্ৰবলেম থাকে যে কিবা বুজি পোৱা নাই কিবা বুজাত অসুবিধা হৈছে মোৰো কিবা কোৱাত ভুল হ'ব পাৰে এইখিনি কিবা ভুল হলে বা কিবা যদি তোমালোকৰ বুজাত অসুবিধা থাকে তেনেহলে কমেন্টত লিখিবা লাগিলে ভিডিওটো আকৌ এবাৰ বনাই দিম তোমালোকৰ সুবিধাৰ বাবে